পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নিউজ লাইভৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ ধন্যবাদ পুৱাৰ ভাগত আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে এই সময়খিনি আশা কৰিছোঁ সুন্দৰ সুৰীয়া কৰি তুলিব আপুনি কথা পাতি থাকিম পিছে পুৱাৰ আৰম্ভণি গীতেৰেই হওক নিশ্চয় এটি খুব ভাল লগা কামৰূপীয়া লোকগীতেৰে আমি আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ নিশ্চয় ও পখী ৰয়া যাৰে ও পখী ৰয়া যাৰে পখী ৰয়া যাৰে আমার শীতর কথা কয়া যারে পখী রয়া যারে ও পখী রয়া যারে ও পখী রয়া যারে পখী রয়া যারে আমার শীতর কথা কয়া যারে পখী রয়া যারে পখী রয়া যারে আর হেতেলি পর্বতর মাঝে ও মোর পক্ষীরা জরবাহা আর হেতেলি পর্বতর মাঝে ও মোর পক্ষীরা জরবাহা ডাল দুল ভাঙি রল মোর বৃক্ষ রইল আশা পক্ষী রয়া যারে ও পক্ষী রয়া যা রে পক্ষী রয়া যা রে আমার শীতর কথা কয়া যারে পক্ষী রয়া যারে পক্ষী রয়া যারে আর নিরঞ্জনৰ পুৰে পক্ষীৰ ও মোৰ শয্যা খাতুখান আর নিরঞ্জনৰ পুৰে পক্ষীৰ ও মোৰ শয্যা খাতুখান গনিয়া পৰিয়ালোৱা ইয়াৰ পৰিণাম পক্ষী রয়া যারে ও পক্ষী রয়া যা রে পক্ষী রয়া যা রে আমার শীতর কথা কয়া যারে পক্ষী রয়া যারে পক্ষী রয়া যারে পক্ষী রয়া যারে পক্ষী রয়া যারে ধন্যবাদ ধন্যবাদ সুন্দৰ আৰু কেতিয়াৰ পৰা আচলতে আপুনি গীত গাবলৈ আৰম্ভ কৰিছিল একচুৱেলি মই গান আপোনাৰ সৰুৰ পৰাই গাওঁ সৰুৰ পৰা মই আমাৰ যিটো দৰঙীয়া নাগাৰা নাম হয় মই সৰুতে আচলতে নাগাৰা নাম গাইছিলোঁ গাই পেলাই মই নাগাৰা নামৰ শিল্পী হয় 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 নাম গাইছিলোঁ মেট্ৰিকলৈকে ক্লাছ HSLCলৈকে মই পঢ়িলোঁ চৰি আপোনাৰ নাম গালোঁ তাৰপিছত গুৱাহাটীলৈ গুচি আহি পেলাই আপোনাৰ ক্লাছিকেল কৰিলোঁ সংগীত চৰ্চা কৰিলোঁ পাপুদাহঁতক পালোঁ এওঁলোকক পাই পেলাই এওঁলোকে বহুতখিনি হেল্প কৰিলে ডাইৰেক্টলি মোৰ এলবাম ফাৰ্ষ্ট কৰিছিলোঁ 2017ত আপোনাৰ তাৰ পৰা এতিয়ালৈকে গালোঁ কেইটামান গান ঠিক আছে শুনিম আৰু কথা পাতিম কিবা কিবি কিন্তু আৰু এটা গীত শুনিব বিচাৰিছোঁ নিশ্চয় এবাৰ জয়ন্ত হাজৰিকাদেৱৰ গীত এটি গাইছোঁ খুব ধুনীয়া গীত সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহ মই যেনে ৰ'দৰ বিলা শব্দৰ সমদ সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহ মই যেনে
ৰ'দৰ বিলা শব্দৰ সমদন মই যেনে ৰ'দৰ বিলা শব্দৰ সমদন চন্দ্ৰ তৰা থাপ মাৰি আনি ঠেকেচি পেলাবৰ হ'ল সূৰ্যমুখীয়ে সজাব তাহানি বেথাৰ সমাধিতল সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিলা শব্দৰ সমদন নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা হ'ল মাতৃৰ চকু ঘন কুঁৱলীৰ গভৰ হৈ ৰ'ল শগুনে সদায় সভাকে পাতে ভাষণ পৰি ৰ'ল দিনবোৰ আমাৰ মৃত হৰিণৰ বেকাহীন যেন হ'ল দিনবোৰ আমাৰ মৃত হৰিণৰ বেকাহীন যেন হ'ল সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই যেনে ৰ'দৰ বিলা শব্দৰ সমদন মই যেনে ৰ'দৰ বিলা শব্দৰ সমদন মই যেনে ৰ'দৰ বিলা শব্দৰ সমদন ধন্যবাদ কথা পাতিম গীত শুনালে আপুনি আমি কথাও পাতিম আপোনাৰ সৈতে আৰু গীত শুনিম এটা বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক আমি গীত শুনি থাকিম এই সুন্দৰ পুৱাটি আৰু সুন্দৰ কৰি তুলিম কিন্তু এটা বিৰতিৰ পিছতে মই শ্বপিঙলৈ যাওঁ তোমাৰ ক্ৰেডিট কাৰ্ডখন দিয়াচোন গাড়ীৰ চাবি হেৰা বিস্কুট দিয়া না বিস্ফাম দ্য টপ বিস্কুটছ যাক ভগাই খাবলৈ মন নাযায় মোৰ চালে কথা কয় কাৰণ মই ইয়াক দিওঁ ইটালিয়ান অলিভ অইল আৰু ভেষজ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ফ্ৰম হেনিমেন ছাল যি কবিতাৰ দৰে ये है दृष्टिकोण में डॉक्टर ধনী ভাই তোমালোক সেলিব্ৰিটিছৰ প্ৰতিটো এডতে কোটি টকা লোৱা নহয় जेने परफॉर्मेंस तेने प्राइस ইণ্ডিগো পেইণ্টছে বিয়াকে কয় Extra shine, extra coverage, longer life. ইণ্ডিগো পেইণ্ট जेने परफॉर्मेंस तेने प्राइस এইটো এডত কিমান পইচা ল'লা 1000 লং নে নলং চিন্তুৰ বেটখনতো ল'ব লাগিব জাষ্ট শ্বপ অন মিছো ইয়াতে দাম আটাইতকৈ কম অৰ্থাৎ বাজেটত নাই লওঁ দোজো